আজিৰ পৰা প্ৰায় ২৪ বছৰ পিছত আপোনাৰ জীৱনটো কেনেকুৱা হ'ব? আপুনি কাম কৰা অফিচটো, আপোনাৰ গাড়ীখন, আনকি আপুনি খোৱা খাদ্য সলনি হৈ যাবনে? ২০২৬ চন এয়া কেৱল এটা সংখ্যা নহয়, এয়া মানৱ ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তনৰ সময়। আমি এক মহাশক্তিশালী পৃথিৱীৰ দিশে আগবাঢ়িছো নে এক ডাঙৰ ধ্বংসৰ দিকে? আহক আজিৰ এই ডকুমেণ্টাৰীত আমি ভ্ৰমণ কৰোঁ ২০৫০ চনৰ পৃথিৱীখনলৈ। « ২০৫০ চনত কৃত্ৰিম বুদ্ধিমত্তা বা AI আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ অংশ হ'ব। আপোনাৰ ঘৰখনৰ পৰা আৰম্ভ কৰি অফিচলৈ সকলো কাম নিয়ন্ত্ৰণ কৰিব AI। আজি আপুনি যিবোৰ কাম কৰি আছে তাৰে প্ৰায় আধা কাম ২০৫০ চনৰ AI ৰবট কৰিব। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে চাকৰি নাইকিয়া হৈ যাব। মানুহে কেৱল শাৰীৰিক পৰিশ্ৰমৰ সলনি মগজু বেছি কাম কৰিব। « ২০৫০ চনত আপুনি যান-জঁটত আবদ্ধ হৈ থাকিব নালাগে। ৰাজপথত চলিব কেৱল চালকবিহীন বৈদ্যুতিক বাহন। এক্সিডেণ্ট বা দুৰ্ঘটনা প্ৰায় ০% হ'ব, কাৰণ সকলো গাড়ী ইখনে সিখনৰ লগত কম্পিউটাৰ নেটৱৰ্কৰ সৈতে সংযোগ হৈ থাকিব। চহৰবোৰ হ'ব স্মাৰ্ট চিটি, য'ত ব্যৱস্থাপনা আৰু পানীৰ যোগান সম্পূৰ্ণ স্বয়ংক্ৰিয়ভাৱে হ'ব। ইফালে দীঘলীয়া দূৰত্বৰ বাবে হাইপাৰলুপ প্ৰযুক্তিয়ে ১ ঘণ্টাত ১০০০ কিলোমিটাৰ পৰ্যন্ত অতিক্ৰম কৰিব পাৰিব। কিন্তু এই সকলোবোৰৰ মাজতে পৃথিৱীৰ সন্মুখত থাকিব এটা ডাঙৰ প্ৰত্যাহ্বান: জলবায়ু পৰিৱৰ্তন। ২০৫০ চনলৈ গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰীতকৈও অধিক বৃদ্ধি পাব পাৰে, যাৰ ফলত পৃথিৱীৰ জলস্তৰ বাঢ়িব আৰু মুম্বাই, নিউয়ৰ্ক, ঢাকাৰ দৰে উপকূলীয় চহৰবোৰ ডুব যোৱাৰ বিপদত পৰিব। আটাইতকৈ ডাঙৰ কথাটো হ'ল ২০৫০ চনত কয়লা বা পেট্ৰলৰ ব্যৱহাৰ প্ৰায় শেষ হৈ পৰিব। পৃথিৱীয়ে ১০০% সৌৰ শক্তি, বায়ু শক্তি আৰু সেউজ হাইড্ৰজেনৰ ওপৰত নিৰ্ভৰ কৰিব। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ২০৫০ চন হ'ব এক সুবৰ্ণ সুযোগ। এডিটিং প্ৰযুক্তি ইমানেই উন্নত হ'ব যে শিশু জন্ম হোৱাৰ আগতে শৰীৰৰ পৰা বেমাৰ আঁতৰাই পেলাব পৰা যাব। মানুহৰ আয়ু ৮০ৰ পৰা ৯০ বছৰলৈ বৃদ্ধি পাব। আৰু খাদ্যৰ কথা ক'বলৈ গ'লে ৯২৭ কোটি জনসংখ্যাৰ পেট ভৰাবলৈ পৰীক্ষাগাৰত পৰীক্ষা কৰা মাংস আৰু উলম্বা খেতি অৰ্থাৎ ভাৰ্টিকেল ফাৰ্মিং হ'ব আমাৰ প্ৰধান খাদ্য। ২০৫০ চনৰ পৃথিৱীখন যেনেকুৱাই নহওক, এটা কথা নিশ্চিত, ই হ'ব অত্যন্ত ৰোমাঞ্চক। প্ৰযুক্তিয়ে আমাক আকাশলংঘী সফল দিব, কিন্তু পৰিৱেশ ৰক্ষা কৰাৰ দায়িত্ব আমাৰে থাকিব। আজি আমি লোৱা এটা সৰু পদক্ষেপে নিৰ্ধাৰিত কৰিব আমাৰ প্ৰজন্মৰ ভৱিষ্যত। আপুনি ২০৫০ চনৰ কোনটো প্ৰযুক্তিক লৈ আটাইতকৈ বেছি উৎসাহিত? তলত কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু নুৰ ডিস্কভাৰী পৰৱৰ্তী ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।